আজি ব্লগ বনোৱাৰ উদ্দেশ্য হ'ল কি মোৰ ভিডিঅ'ত আগতে দেখিছে চাগে কিন্তু মই তাৰ পৰিচয় দিয়া নাছিলোঁ কেতিয়াও কিন্তু আজি পৰিচয় ল'ম যেহেতু তাই নিজেও এটা সাংবাদিক আৰু লগতে মানে তাৰ ব্যক্তিগত জীৱনৰ কথা অলপ সুধিম আজি তো ভিডিঅ'টো বহুত ভাল লগা হ'ব আজি কাৰণ সাংবাদিক মানুহৰ আমি ক'ত ব্লগাৰ আৰু ক'ত সাংবাদিক গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো যাতে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক পুৰা ইণ্টাৰেষ্টিং হ'ব আৰু ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চলো ইপিনে শম্ভু আৰু মই পুৰা ৰেডি হৈ গৈ আছোঁ প্ৰাঞ্জিতা শ্বুটিং কৰি কেনেকুৱা পালি শ্বুটিং কৰিতো বিৰাটেই ভাল লাগিল এইবাৰ মই ফাৰ্ষ্ট টাইম শ্বুটিং কৰিলোঁ নাজানো কেনেকুৱা হৈছে গতিকে আহি আছে অতি সোনকালে উৎপাত বন্ধু প্ৰডাকশ্যনত গতিকে সকলোৱে আমাক আশীৰ্বাদ দিব চাব কেনেকুৱা হয় ভিডিঅ'টো তো প্ৰাঞ্জিতা আপুনি সাংবাদিক হৈও যি নিজৰ ব্যক্তিগত জীৱনতো বহুত সময় মানে কেনেকুৱা আপুনি মেইনটেইন কৰিব পাৰে মানে হয় সময় এনেকুৱা বস্তু সময় মানে বহুত মূল্যৱান তো মানে আমি নিজৰ যিটো মানে আমাৰ প্ৰফেশ্যন আছে প্ৰফেশ্যনৰ বাহিৰে মানে কেতিয়াবা নিজকে মানে নিজৰ মানে কি কওঁ ব্যক্তিগত সময় সেইখিনি সময় মানে আমি দিব লাগে নিজৰ কাৰণে কাৰণ আমিতো এনে বিভিন্ন কামত ব্যস্ত থাকোঁ কেতিয়াবা নিজকো মানে এণ্টাৰটেইনমেণ্ট কৰিবলৈ মানে ইচ্ছা যায় যাৰ কাৰণে আচলতে আমি বিভিন্ন ব্যস্ততাৰ মাজতো মানে আমি সময় উলিয়াই মানে কিছুমান ধৰ আজি যেনেকুৱা ধৰ মই আজি নাটক কৰিলোঁ কিছুমানে গান গায় তেওঁলোকে গান গাই ভাল পায় গান গায় এনেকৈ মানে নিজৰ জীৱনটো মানে খুব দুখটো মানুহ থাকে তাৰ কাৰণে মানে আমি কেতিয়াবা এণ্টাৰটেইনমেণ্টৰ জৰিয়তে আমি নিজকে মানে কি কৰিব পাৰোঁ ছেটিছফেকশ্যন দিব পাৰোঁ আৰু গতিকে যিহেতু মানে শ্বুটিং ক্ষেত্ৰত মানে আপোনাৰ অভিনয় কেনেকুৱা আগতে কৰিছে নে কৰা নাই মানে মই আগতে তেনেকুৱা অভিনয় কৰা নাছিলোঁ মানে ভাল লাগিছে আজি আমাৰ ফণীন ভাইটিয়ে এটা মোক সুযোগ দিছে অভিনয় কৰাৰ কাৰণে বহুত ভাল লাগিল এটা ভাল অভিজ্ঞতা হ'ল নাজানো কেনেকুৱা অভিনয় কৰিছোঁ আহি আছে অতি সোনকালে মানে উৎপাত ৱেব ছিৰিজ হ'ব এইটো গতিকে দৰ্শকসকলে চাই বা কেনেকুৱা পায় ভাল পায় বেয়া পায় আমাক জনাব যাতে পৰৱৰ্তী সময়ত আৰু ভিডিঅ' বনোৱাৰ কাৰণে যাতে আমি উৎসাহ পাওঁ আৰু যিহেতু তুমিও কৰিছা খুবেই ভাল লাগিল তোমাৰ লগতো অভিনয় কৰি থেংক ইউ ধন্যবাদ প্ৰাঞ্জিতা আৰু মোক এইখিনি সময় দিয়াৰ বাবে আৰু তুমি আগবাঢ়ি যোৱা আৰু সমাজৰ ভাল কাম কৰি যোৱা আৰু মোৰ ভিউৱাৰ্ছবিলাকো মই ধন্যবাদ জনালোঁ গতিকে আজিলৈ এইখিনি